বে কাইলৈ অসমীয়া এক্সাম আছেচোন, একোৱে পঢ়া হোৱা নাই। কি লিখিম ৰে? এই চালা বছৰেকীয়া পৰীক্ষাটো এক নম্বৰ কামোৰ মানে। বানপানী আৰু বছৰেকীয়া পৰীক্ষা দুইটা একেই, বছৰত এবাৰ হ'লেও আহিবই মানে অশান্তি দিবলৈ। চিংটোকে ফোন এটা কৰোঁ ৰ, সিয়ে মোৰ অন্তিম আশা আৰু। হেল্ল' ব্ৰ, কি কৰিছ? এনে অলপ টিভি চাই আছো। চব পঢ়া হৈছে তোৰ? অঁ হৈছেতো, কালিয়ে হ'ল মোৰ গোটেই। তোৰ কি হোৱা নাই নেকি? নাই বে ভাই, একো হোৱা নাই। কি কৰোঁ ভাবি আছো ৰ। ঐ কাইলৈ দেখাবি দে মোক, গধূলিকৈ তোক 2-3 প্লেটমান ম'ম' খাই দিম দে। অঁ ঠিক আছে বাৰু, দেখাম দে। দেখাবি দে ভাই, তোৰ ভৰসাতে আহিছোঁ আজি মই। হ'ব দে, তই চিন্তা কৰিব নালাগে, মই আছো না তোৰ লগত। থেংকছ ব্ৰ। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মৰমৰ হাতীমূৰীয়া ছাৰ। আজি মই তোমালোকৰ পৰীক্ষাৰ নিৰীক্ষক। ঘেণ্টা মৰমৰ টপা চালা, আমাক অশান্তি দি নিজৰ মূৰত চলি নাই এতিয়া তাৰ। বছৰটো অশান্তি দি মনটো শান্তি লগা নাই, আজিও কামোৰ দিব মানে পুৰা। ৰিংকু, তুমি কি ফুচফুচাই আছা অকলে? একো নাই ছাৰ, এনেই অলপ ৰিভাইজ কৰি আছিলোঁ। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ঠিক 9 বজাত লিখা আৰম্ভ কৰিবা। ঠিক আছে ছাৰ। দেখাবি দে ভাই। ঠিক আছে দেখাম দে, ইমানকৈ কৈ থাকিব নালাগে তই। চিনটো একটো দেখাচোন। দে চা। ৰিংকু, কি হৈছে তোমাৰ? কি ডিঙি মেলি মেলি চাই আছা? চাওঁ, অলপ দূৰে দূৰে বহা। একো হোৱা নাই ছাৰ, ই চালা হাতীমূৰীয়াই আজি চাব নিদিয়ে মোক, গম পাইছোঁ মই। মোৰ ওপৰতে চকু তাৰ। চালা টপা, ফেইল কৰিব লাগিব আজি ইয়াৰ কাৰণে মই। ঐ ভাই, 5 নম্বৰটো দেখাই একোৱে পাৰা নাই। দেখাব নোৱাৰিম বে, ছাৰে চাই আছে পুৰা। ধৈ, ইও পাল্টি মাৰি আছে লাহে লাহে। নিজে ট্ৰাই কৰি চাওঁ ৰ কুৱেশ্যন কেইটা। কি দিছে কুৱেশ্যনটো? অসমীয়াৰ 12 মাহৰ নাম লিখা। এইটো ইজি দেখোন, পাৰিম। এটা শব্দত প্ৰকাশ কৰা কেইটাও পাৰিম দেখোন। লিখোঁ ৰহ। ঐ ৰচনা কি লিখিবি, গৰু নে মহাত্মা গান্ধী? গৰুকে লিখোঁ ৰহ। অঁ লিখ, ময়ো লিখোঁ ৰ তোৰ পৰা চাই চাই। বা বেটা, বেলেগ চাই চাই লিখি আছা, ৰটো। চিন্তু কোৱাচোন, ৰচনা কি লিখিছা তুমি? ছাৰ গৰু লিখিছোঁ। তোমাৰ দৰে চোকা ল'ৰা এটাই গৰুৰ ওপৰত ৰচনা লিখিলে নাচাজে, মহাত্মা গান্ধীৰ ওপৰত লিখা। ঠিক আছে ছাৰ। ই খালে মোক, ই মানে মোক অশান্তি নিদিয়াকৈ থাকিব নোৱাৰে। ঐ ভাই, দেখা নাবি মহাত্মা গান্ধীৰ ৰচনাখন? চা ভাই, বেয়া নাপাবি মোক, মাত্ৰ 15 মিনিট আছে, মই তোক দেখুৱাব নোৱাৰিম। ভাই এনেকৈ নকবি, তোৰ ভৰসাতে আহিছিলোঁ মই, দেখা নাবি প্লিজ। কি কৰোঁ এতিয়া মই? তই এটা কাম কৰ, গৰু ৰচনাখনত য'ত য'ত গৰু লিখিছ তাৰ ঠাইত মহাত্মা গান্ধী লিখি দে, হৈ যাব দে ৰচনা। হ'ব না চিয়'ৰ? অঁ হৈ যাব, তই চিন্তাই কৰিব নালাগে। দে ঠিক আছে ৰ, মই কৰি আছোঁ। কি হ'ল, ছাৰ অফিচলৈ মাতিলে যে, কিবা কৰিলে নেকি ৰিংকুৱে আকৌ? সোধক কি কৰা নাই সি। গোটেই বছৰটো অশান্তি দিলে, আকৌ এতিয়া এক্সামত চাওক সি কেনেকুৱা উত্তৰ দিছে। পৰীক্ষাত এটা প্ৰশ্ন আহিছিল যে অসমীয়া 12টা মাহৰ নাম লিখা, সি কি লিখিছে চাওক। বুট মাহ, মটৰ মাহ, মাটিমাহ, ৰাজমাহ, মচুৰ মাহ, মগুৰ মাহ ইত্যাদি ইত্যাদি। আৰু দুটামান এটা শব্দত প্ৰকাশ কৰা প্ৰশ্ন আহিছিলে, সি কি লিখিছে শুনি যাব। যাৰ কোনো অন্ত নাই, মোৰ মাৰ ভাষণ, সদায় মিছা কথা কোৱা লোক নেতা, যিয়ে কেতিয়াও নমৰে, চাউথ মুভিৰ হিৰো, যাক কেতিয়াও দেখা নাযায়, মিষ্টাৰ ইণ্ডিয়া, যাৰ কেতিয়াও পৰাজয় নহয়, ছোটা ভীম। ইয়াক আৰু আপুনি কি বুলি ক'ব এতিয়া কওকচোন। আৰু মহাত্মা গান্ধীৰ ওপৰত এখন ৰচনা আহিছিলে, সেই কি লিখিছে শুনিব। মহাত্মা গান্ধী এবিধ পোহনীয়া জন্তু, মহাত্মা গান্ধীৰ 4খন ঠেং আছে আৰু এডাল নেগুৰ আছে। মতা মহাত্মা গান্ধীক বলদ আৰু মাইকী মহাত্মা গান্ধীক গাই বুলি কোৱা হয়। মহাত্মা গান্ধী এবিধ বহুত উপকাৰী জন্তু। মতা মহাত্মা গান্ধীক পথাৰত হাল বাবলৈ ব্যৱহাৰ কৰা হয়। আৰু নালাগে দিয়ক শুনিবলৈ। দেখিলে আপোনাৰ ল'ৰাৰ গুণ, মহাত্মা গান্ধীৰ সন্মান নাইকিয়া কৰি দিলে, আৰু লগতে আমাৰো সন্মান নাইকিয়া কৰিছে ই। চাল্লা গৰু গাধ, গোটেই বছৰটো এইবিলাক শিকিলে স্কুলত, নালাগে তই আৰু স্কুলত পঢ়িবলৈ। চব্জি ঠেলা এখন কিনি দিম, চুঁই থাকিবি গলিয়ে গলিয়ে, আলু লৈ ল, চব্জি লৈ ল, বল ঘৰত দি আছোঁ তোক মই ভালকৈ।